মহৰ মালিকৰ ল'ৰা আছে আমাৰ প্ৰশান্ত আছে মইতো মাজতে বিক্ৰী কৰিম বুলি কৈছিলি পাৰ্টিয়ে কথা পাতিছেনে পাতিছে আজি দীঘলবৰীত ভৰি দিছোঁ সুন্দৰ এটা মহৰ পোৱালি ইয়াক কেইটাত হৈছে চাৰিটাত হৈছে না চাৰিটাত মহৰ মালিকৰ ল'ৰা আছে তো আপোনাক মই আজি প্ৰথম পাইছোঁ কিন্তু প্ৰশান্তক বা পাই থাকোঁ আপোনাৰ নামটো কি আছিলে লোকনাথ আজি দীঘলবৰী মংগল দেউৰীৰ এতিয়া মহাল চাবলৈ আহিলোঁ মই এতিয়া বৰ্তমান কেইটা আছে ছটা আছে না দমৰা কেইটা আছে দুটা আছে কেইটাত হৈছে চাৰিটাত হৈছে শিং কিন্তু বৰ ধুনীয়া ন ইয়াৰ চাৰিটাত হৈছে চাৰিটাতে ই বহুত ওখ দেই ইয়াক ক'ৰ পৰা অনা হৈছিল ঘৰৰ পোৱালি না ঘৰৰ পোৱালি এই ওখ ডাঙৰ বহুত সুন্দৰ এটা পোৱালি চাওক চাৰিটাত হৈছে আৰু ডাঙৰটো আছে ডাঙৰটো মাজতে বিক্ৰী কৰিম বুলি কৈছিলে কিন্তু কাষ্টমাৰ আহিছেনে এনে দেখোন ইউটিউবত মেছেজ কৰি থাকে দাদা কিমান লাগিব কাষ্টমাৰ বৰ্তমান মানে এতিয়া কথা হ'ল কি ৰাখা মানুহে মই বেচোঁ তাৰমানে এতিয়া ৰাখা মানুহ আহিছিলে আহিলেও ধৰক মই সেইটো সময়ত মূৰটো নিবেচিলোঁ কাৰণ সেইখিনি সময়ত উপযুক্ত দাম দিছিলোঁ যদিও মই বিহুত মূৰটো যুঁজাব লাগিব হয় ইমান কষ্ট কৰি ৰাখিছোঁ যেতিয়া তাৰপৰা বিহু যোৱাৰ পিছতে দাম মাৰিছিলোঁ যদিও মই দেও দামটো নিমিলাৰ কাৰণে মূৰটো মই ৰাখিলোঁ বাৰু এতিয়া বৰ্তমান মইতো আকৌ বেচা অংক আছে বেচা অংক ভাল পাৰ্টি যদি পাই বেচিম কিন্তু মানে কাটা পাতি নিবেচোঁ মই কিন্তু এতিয়া মানে মূৰটো ৰাখি দিম কাৰোবাক ভাল মানুহ পালে ৰাখি থাকিব দিম আপোনালোকে শুনিছে যদি ৰাখা পাৰ্টি হয় দাম দৰটো কিবা এটা মিলাই দিব কাটা পাৰ্টিক নেবেচে বাৰু বিক্ৰী কৰিব নোৱাৰোঁ উপযুক্ত দামটো নহয় তেতিয়াহ'লে কোনোবা যদি ভাল মানুহ ৰাখি থাকিব পাৰে ৰাখা মানুহ থাকে হয় মই তেতিয়া মূৰটো ৰাখি দিম আৰু ঠিকে আছে এয়া মহৰ মালিকৰ ল'ৰা প্ৰশান্ত দেখিছে না ফিটিং হৈ এতিয়া মৰিগাঁও টাউনত যাব পূৰা ৰেডি হ'ল এতিয়া একেলগে যাম হয় তো ৰাইজে আপোনালোকে গমেই পাইছে যদি মহটো আপোনালোকৰ পচন্দ হয় নাম্বাৰ দিয়া থাকিব আপোনালোকে মালিকৰ লগত যোগাযোগ কৰিব এয়া মংগল দেউৰী দীঘলবৰী বহুত সুন্দৰ গৱলীয়া মহটো মালিকৰ নাম্বাৰ দিয়াই থাকে মালিকৰ নাম্বাৰ মই ধুনীয়াকৈ দি দিওঁ মালিকৰ লগত ধুনীয়াকৈ কথা পাতিব লাগে যদি লোৱা মন আছে ন তো আপোনালোকে গমেই পাইছে নাম্বাৰ দিয়াই থাকে ডেছক্ৰিপশ্যনত তো আপোনালোকে যোগাযোগ কৰিব পাৰে ডাঙৰ মহটো এতিয়া বিক্ৰী কৰিব জানো ডাঙৰ মহটো বিক্ৰী কৰিব ন আৰু দুটা আছে ন মংগল দেউৰী দীঘলবৰীৰ বহুত সুন্দৰ তমৰা পোৱালিটো বৰ্তমান চাৰিটাত হৈছে ইয়াৰ ভাজ কিন্তু বহুত ধুনীয়া দেই দেখা শুনা বৰ ধুনীয়া হ'ব ই বহুত ওখ হ'ব তাতকৈ বহুত ওখ হ'ব চাৰিটাত হৈছেহে ইয়াক এনেই এইবছৰ যুঁজাইছেনে যুঁজাইছে ন যুঁজাইছে তো আপোনালোকে চাওক বহুত সুন্দৰ মহটো পথাৰত এতিয়া নিনিয়ে নেকি ইয়াতে থাকে ন বেছিভাগ ইয়াৰ খুঁটিতে থাকে পোৱালিটো ইমান দিগদাৰ দিয়া নাই বাৰু ঠাণ্ডাই বঢ়িয়া পোৱালি সুন্দৰ পোৱালি হা শিংযোৰো ভাল হৈছে ইয়াৰ শিং দীঘল হ'ব পোৱালিটো আপোনালোকে চাওক বহুত সুন্দৰ এটা পোৱালি হা হয় ডাঙৰ মহটো আপোনালোকেতো দেখিছে তো আজি আপোনালোকে চাওক ইয়াৰো স্বাস্থ্য পাতি বহুত ধুনীয়া হৈ আছে ইয়াক মাজতে বেচিম বুলি কৈছিলে তো আপোনালোকে যদি ল'ব বিচাৰে মালিকৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব মেছেজ কৰি আপোনালোকৰ কাম নহ'ব নাম্বাৰত আপোনালোকে ডাইৰেক্ট মালিকৰ লগত কথা পাতিব সেয়া মংগল দেউৰী দীঘলবৰী আগৰ এটা ৰেকৰ্ড কৰা মহ বহুত সুন্দৰ মহ ভাল মহ ই মৰিগাঁও ডিষ্ট্ৰিক্টত ভালে যুঁজি আহিছে এতিয়াও বৰ্তমান ইয়াৰ যুঁজ আমি দেখি আছোঁ ভালে খেলি আহিছে এইবছৰ ভালে খেলিছে এইবছৰ খেল আপোনালোকে জালুগুটিত দেখিছে তৰাবৰী চাবিউল হকৰ মহটোৰ লগত ই যুঁজিছে তৰাবৰী চাবিউলৰ মহটোৰ লগত জালুগুটিত ই 14 মিনিট যুঁজি ই জিকিছে
তাৰ পিছৰ যুঁজখন হৈছে কাৰ লগত কিমান মিনিট ই জিকিছে ন ই হাৰিছে 16 মিনিট যুঁজি পৰশমণিৰ মহটোৰ লগতে হাৰিছে এইবছৰ হাৰা জিকাটো মেইন কথা নহয় কিন্তু খেল ৰাইজে দেখিছে বহুত ভাল খেলে মইতো এতিয়াও বেচিম বুলি মালিকে জনাইছে কিবা এটা কাৰণত হাৰিছে আৰু হাৰা জিকা থাকে কিন্তু মইতো এতিয়াও বেচিম বুলি মালিকে কৈছে যদি আপোনালোকে লয় ডেছক্ৰিপশ্যনত নাম্বাৰটো ধুনীয়াকৈ মালিকৰ দিয়া থাকিব আপোনালোকে যোগাযোগ কৰিব দীঘলবৰী বহুত সুন্দৰ মহটো শিঙৰ গঠন দেখিছে শিঙৰ গাদি কিন্তু বহুত ডাঙৰ বহুত ঠাণ্ডা মহ দেখাই শুনাই বহুত ভাল লগা মহ স্বাস্থ্যৰ গঠনটো ভাল হয় আৰু মোৰ লগত আজি আহিছে আমাৰ প্ৰমোদ আহিছে প্ৰমোদ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত দিনৰ পিছত আহিছে ন মহটো দেখিছা বহুত দিনৰ পিছত কাষ্টমাৰ চাই এনেকুৱা মহ ল'ব লাগে ন ইমান সুন্দৰ মহ দেখা গঠনো ভাল মহ শিং ভাল মহ ঠাণ্ডা জুচখনো ভাল চব ফালৰ পৰা আছে দেখাই শুনা বহুত সুন্দৰ মহ আজি বহুত দিনৰ পিছত খুঁটিত বৰ্তমান দুটা মহে দেখিছোঁ বাকীখিনি আছে পথাৰত আছে মহ আছে বাৰু বহুতকেইটা মহে আছে আপোনালোকে এই মহটোৰ বাবে সুন্দৰ কমেণ্ট এটা কৰিব আৰু ৰাইজৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে যদি ল'ব বিচাৰে যোগাযোগ কৰিব আৰু যদি নলয় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত মাখি পৰি আছে ন হয় এতিয়া বৰ্তমান যুঁজতকৈ স্বাস্থ্যটো অলপ ভাল হৈ আহিছে বহুত ভাল হৈছে ঘাঁহ দেখিছেনে পুতিতে ঘাঁহ দি থৈছে ধুনীয়াকৈ কামুৰি খায় এটা লক্ষণ বাৰু ভাল মুৰীয়া মাৰিব নালাগে ঘাঁহ আগত দিয়ে ধুনীয়াকৈ খায় এই মহটো কিন্তু দেখি বহুত ভাল লাগে আগ চাইডৰ পৰা বহুত শুৱনি এটা মহ বহুত সুন্দৰ মহ আৰু আজি বহুত দিনৰ পিছত দীঘলবৰীত ভৰি দিছোঁ দীঘলবৰীত ভৰি দিয়ে প্ৰথম এই মহটো চাইছোঁ বহুত ভাল লাগিছে ইমান সুন্দৰ এটা মহ ৰাইজে ভাল পোৱা এটা সুন্দৰ মহ